নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আহাৰ মাহৰ 7 তাৰিখৰ পৰা আৰম্ভ হৈছে পবিত্ৰ অম্বুবাচী আৰু এই অম্বুবাচী 10 তাৰিখে ৰাতি অন্ত পৰিব, অৰ্থাৎ ইয়াৰ নিবৃত্তি হ'ব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি আপোনালোকক জনাম অম্বুবাচীৰ শেষত কি কৰিব লাগে তাৰ বিষয়ে। প্ৰিয় দৰ্শকবৃন্দ, সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচী হিন্দু ধৰ্মৰ বাৰ্ষিক এক গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱৰ লগত শাস্ত্ৰৰ বিভিন্ন কাহিনী জড়িত হৈ আছে। অম্বুবাচী বিভিন্ন আঞ্চলিক ভাষাত আমাৱতী নামেৰেও জনাজাত। ভাৰতৰ বহু ঠাইত অম্বুবাচীৰ উৎসৱ ৰাজ উৎসৱ হিচাপে পালন কৰা হয়। এই সময়ছোৱাত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ মূল দুৱাৰ 3 দিন ধৰি বন্ধ হৈ থাকে। প্ৰিয় দৰ্শকবৃন্দ, কামাখ্যা মন্দিৰৰ মূল দুৱাৰ এই সময়ত বন্ধ হৈ থাকে যদিও অম্বুবাচীৰ মেলাৰ সময়ত কামাখ্যা মন্দিৰ লোকাৰণ্য হৈ পৰে। এই সময়ছোৱাত ভক্তপ্ৰাণ ৰাইজে কামাখ্যা দেৱীৰ আশীৰ্বাদ লৈ সমূহ মনোকামনা পূৰ্ণৰ আশীষ গ্ৰহণ কৰে। বৰ্তমান সময়ত কামাখ্যা মন্দিৰৰ অম্বুবাচীৰ মেলাক ব্যাপক ৰূপত পৰিৱৰ্তিত কৰা হৈছে। কামাখ্যা মন্দিৰৰ লগতে সমগ্ৰ নীলাচল পাহাৰকো অম্বুবাচী মেলাৰ বাবে সজোৱা হয়। পৰ্যটকক আকৰ্ষণৰ বাবে কামাখ্যা মন্দিৰৰ লগতে নীলাচল পাহাৰক আটকধুনীয়া কৰি সজাই সমূহ ভক্তবৃন্দক কামাখ্যা মন্দিৰলৈ স্বাগতম জনোৱা হয়। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচীৰ সময়ত দেৱীৰ ঋতুস্ৰাৱ আছিল। কামাখ্যা মন্দিৰ চৌহদত অম্বুবাচীৰ মেলাৰ আয়োজন কৰা হয়। পুৰাণত উল্লেখ কৰা অনুসৰি সতীৰ আত্মদহনৰ পিছত শিৱই বীৰহঁতে নিজৰ জ্বলি যোৱা শৰীৰ লৈ যাত্ৰা আৰম্ভ কৰিছিল। ফলত সৃষ্টিৰ কাম কঠিন হৈ পৰে। এনে অৱস্থাত বিষ্ণুৰ সুদৰ্শন চক্ৰৰ প্ৰহাৰত সতীৰ শৰীৰ 51টা ভাগত বিভক্ত হয়। এই খণ্ডবোৰ য'তে ত'তে পৰে আৰু তাত শক্তিপীঠ নামেৰে জনাজাত হয়। ঠিক সেইদৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰতো সতীৰ অংগ পৰিল আৰু সেই শক্তিপীঠ কামাখ্যা সিদ্ধিপীঠ নামেৰে বিখ্যাত হ'ল। সেয়েহে 22 জুনৰ পৰা দেৱীৰ ঋতুস্ৰাৱ হ'লে 3 দিনৰ কাৰণে মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হয়। অম্বুবাচীৰ উপলক্ষে কামাখ্যা মন্দিৰত বহু ত্ৰান্তিক ইয়ালৈ কামাখ্যা দেৱীৰ আশীষ ল'বলৈ আহে আৰু ভক্তৰে কামাখ্যা মন্দিৰ ভৰি পৰে। হিন্দু শাস্ত্ৰ আৰু বেদত পৃথিৱীক মাতৃ বুলি কোৱা হয়। পুৰাণ যুগতো পৃথিৱীখনক ধৃতি মাতা বুলি সম্বোধন কৰা হয়। আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 4ৰ্থ স্থানত ধৃতি ঋতুস্ৰাৱ হয় বুলি বিশ্বাস কৰা হয়। কেৱল পৰিপক্ক ঋতুস্ৰাৱী মহিলাইহে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। গতিকে অম্বুবাচীৰ পিছত ধৰিত্ৰীও শস্য সেউজীয়া হৈ পৰে। সেয়েহে অম্বুবাচীৰ এই সময়কণত ধৰিত্ৰীৰ ঋতুস্ৰাৱ হয় বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অম্বুবাচী এটা পবিত্ৰ উৎসৱ। অম্বুবাচীৰ সময়ত পালন কৰা বহুতো নীতি নিয়ম আছে। এই সময়ছোৱাত পৃথিৱীৰ বুকুত কৃষিকৰ্মৰ লগত জড়িত সকলো মাটি চহোৱা, শস্য ৰোৱা, গছৰ পৰা ফল ফুল ছিঙা আদি নিষিদ্ধ থাকে। সন্ন্যাসী, ব্ৰাহ্মণ, বিধৱা তিৰোতাই এইকেইটা দিনত সিজোৱা আহাৰ গ্ৰহণ নকৰে, ফলাহাৰ গ্ৰহণ কৰে। অম্বুবাচীৰ এই দিনকেইটাত ঋতুমতী হোৱা নাৰীয়েও সিজোৱা খাদ্য গ্ৰহণ কৰিব নোৱাৰে, ফলাহাৰ গ্ৰহণ কৰিব লাগে। লগতে তেওঁলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে আৰু অম্বুবাচীৰ প্ৰবৃত্তিৰ পূৰ্বে মাটিৰ কলহত পানী আনি থৈ অম্বুবাচীৰ নিবৃত্তি নোহোৱালৈকে সেই পানীকে খাই থাকিব লাগে। প্ৰিয় দৰ্শক, অম্বুবাচীৰ দিনকেইটাত কেঁচাৰ গাখীৰ খালে বছৰটোত সৰ্পদংশনৰ কোনো ভয় নাথাকে বুলি এক জনবিশ্বাস আছে। এই দিনকেইটাত হিন্দু ধৰ্মাৱলম্বী লোকে কোনো ধৰণৰ মাংগলিক কাৰ্য সমাপন নকৰে আৰু ঘৰত থকা উপাসনা গৃহ, নামঘৰ বা মন্দিৰ আদিত প্ৰৱেশ নকৰে। অম্বুবাচীৰ লগত বহুতো ৰীতি নীতি জড়িত হৈ আছে।
এই তিনিদিন বিশেষভাৱে সন্ন্যাসী আৰু বিধৱাসকলে পালন কৰে। এই দিনবোৰত যিকোনো শুভ কামো নিষিদ্ধ থাকে। কেৱল এয়াই নহয়, অম্বুবাচীৰ সময়ত কৃষিকাৰ্য বন্ধ হৈ যায়। 3 দিনৰ পিছত অম্বুবাচীয়ে পুনৰ আৰম্ভ কৰিলে মাংগলিক অনুষ্ঠান আৰু কৃষিকাৰ্য আৰম্ভ কৰে। অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ পাছৰ পৰাই পুনৰাই কৃষিকাৰ্য আৰু বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জনবিশ্বাস অনুসৰি ঋতুস্ৰাৱৰ সময়ত মহিলা অশুদ্ধ। একেদৰে পৃথিৱীখনো অম্বুবাচীৰ সময়ত অশুদ্ধ বুলি বিশ্বাস কৰা হয়। সেইবাবে বৈবাহিক, সাধু, সন্ন্যাসী, যোগী আৰু বিধৱাই এই 3 দিনত অশুদ্ধ মাটিৰ কোনো বস্তু জুইত ৰান্ধি নাখায়। এই 3 দিন বিভিন্ন ফল-মূল খাই কটাব লাগে। এতিয়াও বিভিন্ন পৰিয়ালে বৃদ্ধ মহিলাসকলে, বিধৱা মহিলাসকলে অম্বুবাচীৰ উপলক্ষে 3 দিন ৰোজা পালন কৰে। কেৱল কামাখ্যাই নহয়, অম্বুবাচীৰ সময়ত ঠাকুৰৰ ঘৰৰ বিভিন্ন মন্দিৰ আৰু ঘৰত থকা মাতৃশক্তিৰ মূৰ্তি আৰু ছবিত কাপোৰেৰে আবৃত কৰাৰ অম্বুবাচীৰ এক সক্ৰিয় বৈশিষ্ট্যতা আছে। এই বৈশিষ্ট্যই অম্বুবাচীক আন উৎসৱবোৰতকৈ পৃথক কৰিছে। ই এটা কৃষিভিত্তিক উৎসৱ। অম্বুবাচী উৎসৱত তান্ত্ৰিকতাৰ সমাৱেশ ঘটে। অত্যন্ত কঠোৰ কিছু নীতি-নিয়মৰ মাজেৰে অম্বুবাচী উৎসৱ পালন কৰা হয়। অম্বুবাচীয়ে শক্তি পূজাক প্ৰতিনিধিত্ব কৰে। ই তান্ত্ৰিকতাক বিশ্বাসী। অম্বুবাচী পূজা কৰাৰ কাৰ্যসমূহত তান্ত্ৰিক পন্থাৰ গোপনীয়তাভাৱে লোকচক্ষুৰ আঁতৰত ৰখা হয়। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচী পৰ্বৰ চতুৰ্থ দিনাখন নিবৃত্তিৰ পাছতহে কামাখ্যা ধামৰ মূল দৰ্জা খোল খায়। দেৱীৰ স্থান, পূজা প্ৰবৃত্তিৰ সমাপন হোৱাৰ পাছতহে ভক্তক দেৱী দৰ্শন কৰিবলৈ দিয়া হয়। অম্বুবাচীৰ প্ৰবৃত্তিৰ আগতেই মন্দিৰৰ মূল ভিতৰৰ কিছু বগা কাপোৰ ৰাখি থৈ দিয়ে আৰু নিবৃত্তিৰ নিশা ভক্তসকলক সেই দেৱীৰ ৰক্তৰে ভিজা ৰক্তবস্ত্ৰ প্ৰসাদ হিচাপে আগবঢ়ায়। দেৱীৰ ৰক্তৰ বস্ত্ৰ গ্ৰহণ কৰিবলৈ ভক্তসকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। দেৱীৰ পৰা অনা এই ৰক্তৰ বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠে। সেইবাবে পুৰুষে সেই ৰক্তৰ বস্ত্ৰ সোঁ হাতত বা ডিঙিত, মহিলাই বাওঁ হাতত বা ডিঙিত ধাৰণ কৰে। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচীৰ নিবৃত্তি অৰ্থাৎ শেষৰ দিনটোত দেৱীপীঠৰ পৰা অনা সেই ৰক্তৰ বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি অৰ্থাৎ মনোকামনা পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠে। সেইবাবে পুৰুষসকলে সেই ৰক্তৰ বস্ত্ৰ সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে সেই ৰক্তৰ বস্ত্ৰ বাওঁ হাতত বা ডিঙিত ধাৰণ কৰিব লাগে। প্ৰিয় দৰ্শক, এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনোকামনা পূৰ্ণ হোৱাৰ কথা কুৰ্চিকা তন্ত্ৰৰ 7ম পাতলত বৰ্ণিত আছে। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান তথা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত ভালেখিনি অৰিহণা যোগাই আহিছে। নাৰীসকলৰ এই বিশেষ শক্তিৰে সুসজ্জিত এই জগতলৈ পঠিওৱা হৈছে। বিশ্ব সৃষ্টিৰ দৰে গধুৰ দায়িত্ব এগৰাকী নাৰীৰ ওপৰত অৰ্পিত হয়। মানসিক ধৰ্ম আজিৰ পৰাই নহয়, জন্ম জন্মান্তৰৰ পৰা মাসিক ধৰ্মৰ সুখৰ কাৰক ৰূপে পৰিগণিত কৰি অহা হৈছে। অৰ্থাৎ সৃষ্টি স্থিতিৰ মূল নায়িকা হৈছে নাৰী আৰু এগৰাকী নাৰীৰ ওপৰত বিশ্বৰ সৃষ্টিৰ দৰে গধুৰ দায়িত্ব অৰ্পিত হৈ আছে। প্ৰিয় দৰ্শক, অকল মনুষ্যই নহয়, শক্তি দেৱী সকলো মাসিক ধৰ্মৰ অৰ্থাৎ ঋতুমতী হয়। এগৰাকী নাৰীৰ ঋতুমতী হলেহে সৃষ্টিৰ সাধনৰ ক্ষমতা লাভ কৰিব পাৰে। ঠিক তেনেদৰেই আমটি চোৱা অৰ্থাৎ অম্বুবাচীৰ প্ৰবৃত্তিৰ পাছতহে প্ৰকৃতিৰ এক নতুন ৰূপ সুসজ্জিত হৈ পৰে। খৰাঙত শুকাই যোৱা গছ-গছনি, মাটিত প্ৰকৃতিৰ সৃষ্টিৰ বৰষুণৰ টোপালে পুনৰ জীপাল কৰি তোলে ধৰিত্ৰী। এগৰাকী নাৰীয়ে নিজৰ সন্তানক জন্ম দি লালন পালন অতি মৰমেৰে কৰি ডাঙৰ দীঘল কৰে। ঠিক তেনেদৰে বসুমতী আয়েও
নিজৰ সন্তানৰ দৰে প্ৰকৃতিক লালন পালন কৰি সজাই পৰাই নতুনত্ব দান কৰে। গছ বন নতুনকৈ ঠন ধৰি উঠে। খেতি বাতিত নানান শস্য নদন বদন হৈ পৰে। গতিকে প্ৰত্যেক বছৰৰে আমতি চোৱা অৰ্থাৎ অম্বুবাচী পৰ্বটো সকলোৱে আনন্দ উল্লাহেৰে পালন কৰে। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচীৰ প্ৰবৃত্তিৰ 3 দিনৰ পিছত অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ পাছত কাপোৰ ধুই চাবোনেৰে বিচনা ধুই চাবোন চেম্পুৰে সকলোবোৰ বস্তু ধুই হাতত তুলি ল'ব। অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে সকলো লোকে ঘৰৰ সকলো বাচন বৰ্তন কাপোৰ কানি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিব আৰু শান্তিৰ পানী ছটিয়াব। তাৰ পাছতহে সকলোৱে নিজৰ নিজৰ বাসস্থান তথা উপাসনা স্থল নামঘৰ মন্দিৰ সকলো স্থানতে প্ৰৱেশ কৰিব। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচীৰ শেষত এইকেইটা কাম ভুলতো আপুনি কৰিবলৈ নাপাহৰিব। এইকেইটা কাম কৰিলে মা কামাখ্যা দেৱীৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকিব আৰু আপোনালোকৰ সকলোবোৰ সপোন অৰ্থাৎ পূৰ্ণ হোৱাৰ দিশে সমাগত হ'ব। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।